ভগৱানক ধন্যবাদহে দিছোঁ যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল তাৰমানে মই হয়তো বহুত ধন্যহে হৈছোঁ ভগৱানে মোক বচাইছে এফালত। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, এইবাৰ এজন স্বামীয়ে পৰকীয়া প্ৰেমত পৰা নিজ পত্নীৰ দাৰ ঘাপ খাই ফ্ৰিজত সোমাই থকাৰ ভয়ত পত্নীক গতালে আৰক্ষীৰ হাতত। কিয় গতালে পত্নীক আৰক্ষীৰ হাতত, আহকচোন আমি শুনো সেইজন স্বামীৰ মুখেৰে। আমি কেছ দিলোঁ তাৰ ওপৰত, ল'ৰাটোৰ ওপৰত, যে মোৰ পত্নীগৰাকীক মানে এইটো অৰ্থনে অকৰা মকৰা পাই পিনি সি প্ৰলোভন দি তাৰ নিজৰ স্বাৰ্থৰ কাৰণে মানে এইটো মানে তাত স্বাৰ্থপূৰণ কৰিব লৈছিলে। সেইটো কাৰণে কেছ দিছোঁ। কেছ দি পিনি তেখেতক এতিয়া বৰ্তমান চালান দিছে। মোৰ ছোৱালীজনী মোৰ লগতে থাকিব। পৰিবাৰ মই বহুত চেষ্টা কৰিছিলোঁ ৰাখিবলৈ, কিন্তু সিহঁতি অমান্তি হোৱাৰ কাৰণে পৰিবাৰ এতিয়া পুলিচক জিম্মাত আছে, পুলিচে কণ্টেক্ট ৰাখিব। ভৱিষ্যতে কি কৰিব? ভৱিষ্যতে মোৰ ইয়াত কোনো হেৰি নাই বুলি, ভৱিষ্যতে কোনো মোৰ লগত সম্পৰ্ক নাই আৰু মানে সম্পূৰ্ণ ডিভোৰ্চ দিয়া হ'ব। কোনো সম্পৰ্ক নাথাকিব মোৰ লগত। নাই, কোনো নহ'ব, নহ'ব। ভয় হৈছে, হয় মানে ভয়, মানে বহুত ভয় হৈছে। মই এইটো বহুত দিনৰ পৰা মই ভয় খাই আছিলোঁ যে মোৰ ক্ষেত্ৰত সেইটো নহ'ল। সেইটো মই ভগৱানক ধন্যবাদহে দিছোঁ যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল তাৰমানে মই হয়তো বহুত ধন্যহে হৈছোঁ ভগৱানে মোক বচাইছে এফালৰ পৰা। হ'বলগীয়া গৈ আছিলে, কিন্তু গুৱাহাটী কাণ্ড হ'বলগীয়া গৈ আছিলে, তেনেকুৱাতে মোক বচালে। মানে মোৰ ছোৱালীজনীও মানে মোৰ হেৰি আছিলে, মানে বিপদ আছিলে, ছোৱালীজনী গৈ আছিলে তাৰমানে, তেনেকুৱাতে মোৰ মানে মুক্ত হৈছোঁ। মই মাৰ লগত নাথাকোঁ, মোক মাক নালাগে, মই দেউতাৰ লগত থাকিম। তুমি মাৰ লগত নাথাকা আৰু? পৰকীয়া প্ৰেম কিমান পৰ্যায়লৈ গ'লে এগৰাকী তৃতীয় শ্ৰেণীৰ কণমানিয়ে নিজ মাতৃৰ বিষয়ে এনেদৰে ক'ব পাৰে। আহকচোন আপোনালোকে শুনক তৃতীয় শ্ৰেণীত পঢ়া এগৰাকী ছাত্ৰীয়ে কি ক'লে মাকৰ বিষয়ে। মাক ক'লো যে মই তাৰ মুখলৈ নাচাওঁ, কেনেকৈ কিবা কিবি ক'লোঁ আৰু দিয়া সি গালি দি থৈ গ'লোহি। মোক কেই থৈ কেনেকৈ গুচি গ'ল, কেনেকৈ আছে মই জানিছোঁ, মই বেমাৰ পেটৰ বিষত কেনেকৈ আছোঁ। নালাগে মোক মাক। তুমি মাৰ লগত নাথাকা আৰু? নাথাকো, মই তাৰ লগতে সুখী আছোঁ। তুমি দেউতাৰ লগত থাকিবা, মাৰ লগত নাথাকা? নাথাকো। তৃতীয় শ্ৰেণীত কমামুনা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়।